হাই হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। আহিছোঁ আজি বহুত দিনৰ মূৰত কাৰ্বি আংলঙত, আৰু মই বৰ্তমান আছোঁ মাটিপুং পাৰ্কত। আৰু এইফালে দেখিছেনে আপোনালোকে ৱাটাৰ কেনেকৈ ওলাই আছে, লগতে মোৰ পৰিয়াল আহিছে। বহুত দিন হ'ল মই অহা, কাৰণ মানুহজনে মোক নিবলৈ আহিছে আজি। ভাবিলোঁ অকণমান ফুৰিবলৈ আহোঁ। দেখিছে ইমান ধুনীয়া বেকগ্ৰাউণ্ড। কেনেকুৱা লাগিছে আহি? বিৰাট ভাল লাগিছে। আজি ইয়াত আকৌ পুনৰবাৰ আহি পাইছোঁ, দুবাৰ হ'ল অহা। কাৰণ আগত এবাৰ আহিছিলোঁ, ইয়াতে ভিডিঅ' বনাইছিলোঁ আমি। এতিয়া আকৌ কাৰণ পুনৰবাৰ চেনেলটো আমাৰ কিবা এটা হৈ আছে ন, সেইটো কাৰণতে সেইখিনি ভিডিঅ' কাটি দিয়া হ'ল। আৰু এতিয়া নতুনকৈ মানে ভাবিছোঁ ব্লগবোৰ বনাই যাওঁ। আৰু ইমান ধুনীয়া দেখিছেনে আৰু আপোনালোকে? এই ভিডিঅ'টো বনোৱা উদ্দেশ্য হ'ল মানে আমাৰ খুৰা এজন আছিল কাৰ্বি, তেখেতে কৈছিল মানে আহিলে ক'লে অলপ ভিডিঅ' এটা বনাব। সেইবাবে যিহেতু অলপ পাৰ্কৰ ভিডিঅ' এটা বনাইছোঁ, আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণলৈকে। আগতো এবাৰ আহিছোঁ ন। এইফালে ঘূৰাই দিয়া, ইমান ধুনীয়া লাগিছে চাওক। এইফালে পাথৰে পাথৰ। কিমান দূৰলৈকে আছে নাজানো, কিন্তু গৈ আছোঁ এতিয়া। আগত এবাৰ আহিছোঁ, কিন্তু ভাল লাগিছে এবাৰ। আগত আহোঁতে মানে যিখিনি পৰিৱেশ একেই দেখিছোঁ, কাৰণ বহুতে চেঞ্জ হৈছে অকণমান ন। বহুতখিনি চেঞ্জ হৈছে। আৰু মই এইফালে ঘূৰাই কেমেৰাটো দিয়াচোন। বেক কৰি দিছোঁ, কাৰণ ইটো এটা ৰাস্তা। এইফালেদি আমি নাযাওঁ বাৰু, এইফালেদি বহুত দূৰ আছে, সিফালে যাব পাৰি, কিন্তু নাযাওঁ। অলপ যাওঁ আহা, নাযাওঁ, ইটো পাকে যাওঁ। অলপ গ'লে ভাল লাগিলে। আৰু গাইজ দেখিছানে, এয়া ইমান ধুনীয়া। সৰু ল'ৰা ছোৱালী যিহেতু ইয়াতে খেলিব পাৰে। আৰু ইটো এটা হ'ল ইমান ধুনীয়াকৈ পানী পৰি আছে। ফুলবোৰ বৰ ধুনীয়াকৈ লগাই থৈছে, ভাল লাগিছে চাবলৈ। এইটো বেলি ফুল, চাচোন গাইজ, এইটো বেলি ফুল। আৰু গাইজ এয়া চাওক, ইমান ধুনীয়া বেকগ্ৰাউণ্ডখিনি, মানে ইমান ধুনীয়া, মানে ফিল খুব ধুনীয়া লাগিছে। ইয়াত বহুত মৰম লগা হয়। আৰু গাইজ উঠনিৰ পৰা ঘূৰি আছোঁ, কিন্তু জেগাখিনি মানে শেষে কৰিব পৰা নাই। চাওক কি ধুনীয়া পৰিৱেশ আপোনালোকক দেখাই দিছোঁ। এয়া এইখিনিতে অকণমান দুটাই বহিম, কাৰণ আৰু গাইজ চাওঁতে চাওঁতে এতিয়া সন্ধিয়াই হ'ল, ঘৰলৈ যাবলৈ হৈ গ'ল। কাৰণ মাৰ্কেটতো সোমাবলগীয়া আছে, কাৰণ বস্তু কেইটামান ল'বলগীয়া আছিলে। সেয়ে ভাবিলোঁ অকণমান কিবাকিবি অকণ লৈ যাওঁ ইয়াৰ পৰা। সেই বুলি ক'লে পেহীয়ে কিবাকিবি নিবলৈ দিছে, সেয়া বজাৰ কৰিব লাগিব। চাওঁতে চাওঁতে সন্ধিয়া হ'লে। আৰু আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে, আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। আৰু আজিলৈ বাই বাই। কি ল'বা? পেন ল'বা? এইকেইডাল ৰছী নাই। কিমান এইটো চাচোন, গৰমত ভাল হ'ব বোলে। কিমান চাওঁ? লোৱা ভাল। এনেকুৱা পাতল চালে অঁ, এনেকুৱাও ভাল আছে। বেছি ডাঙৰ হৈছে নেকি?